তো আজি চবকে নমস্কাৰ। প্ৰথমতে আজি অলপ বেয়া কাম কৰিবলৈ গৈ আছোঁ। বেয়া মানে কি কৰি আছোঁ চাওক। My God. আজি ডেঞ্জাৰ কাম হৈ আছে, ডেঞ্জাৰ একদম। আজি পুৰা খাম আজি। মস্তি খানা হ'ব আজি একদম। গোন্ধ ওলাইছে মজা একদম। ভাই কষ্ট আছে ভাই, এইবিলাক কৰোঁতে কষ্ট আছে। গৰম যিটো পৰিছে, এই গৰমতো আমি মানে জুইৰ ওচৰত সেইবিলাক কাম কৰি আছোঁ চব। এনেকুৱা হ'ব একদম পুৰা দি পুৰা মস্তি হ'ব। বুজি পাইছে না কি কৰিম এইটো কৰাতে? এইবিলাক হৈছে গৰৈ মাছ। আৰু আমালোকৰ চোতালৰ পৰা লৈ আছোঁ এইবিলাক বন ধনিয়া, ঠিক আছে। চ' এইটো দিলে অলপ গোন্ধটো ভাল লাগিব। ছোট চ্যাংড়াটা যে ঠান্ডা ঠান্ডা কি হ্যাঁ তো কি হয়েছিল তো ধরছে বুকরি বান্দারে ঘুষিয়েছে তো চলুন দেখি বুকরি বান্দারে ঘুষি নাগে কেমন মেরে বলেছে কত জিভে দিয়ে মানে মানে কবিরাজি ওষুধ এটা। হাত ফাটা গিয়ে মুশকিলে করা মজা টেস্ট, মজা। আলু উঠে দিতে চলবে। এই যে কোচং